মৰ্ণিংকো আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল EXP কাছামলৈ। পুনৰ আকৌ এবাৰ আমি নতুন টপিক লৈ আহি গ'লো আপোনালোকৰ মাজত। তো গাইজ আমি বহুত দিন ভিডিঅ' দিব পৰা নাই, তাৰ বাবে আমি দুখী নহয় বাৰু, কিন্তু আমাৰ এক্সাম চলি থকাৰ কাৰণে আমি ভিডিঅ' দিব পৰা নাই। কিন্তু গাইজ আমি আহি গ'লো আপোনালোকৰ মাজলৈ আকৌ এবাৰ। তো গাইজ আমি আজি এক্সপেৰিমেণ্ট কৰিব, এক্সপেৰিমেণ্ট নহয় বাৰু, কিন্তু আমি আজি আপোনালোকক শিকাম কেনেকৈ আপোনালোকৰ কমচে কম খৰচত আপোনালোকৰ নিজৰ ঘৰত এক্সটেনশ্যন বৰ্ড বনাব পাৰিব। তো গাইজ এখন এক্সটেনশ্যন বৰ্ডৰ হয় মোটামুটি আপোনাৰ 150 বা 200 টকা বা 250 টকা এইখিনিৰ ভিতৰত আপোনালোকে পাই যাব। কিন্তু আমি আপোনালোকক আজি ঘৰতে বনাবলৈ শিকাম এক্সটেনশ্যন বৰ্ড। আৰু খৰচটো আপোনালোকক নকম বাৰু, আমি একদম শেষত কম খৰচটো আমাৰ কিমান গ'ল আপোনালোকক তেনেধৰণে আমি যেনেকৈ কৰি যাব। তো লেটছ ষ্টাৰ্ট। তো গাইজ আমি আজি বনাম ঘৰতে এক্সটেনশ্যন বৰ্ড। তাৰ কাৰণে আমাক লাগিব কৌশিক লে এডাল গাইজ পাই আৰু এটা টেপ 10 টকা, দুটা লৈছোঁ আমি ফেভিকুইক 20 টকা, এইটোত ল'ব আপোনালোকৰ 15 টকা, এইটোত ল'ব 30 টকা। তো গাইজ তাৰপিছত আমি কি কৰিছোঁ, পাইপডাল কাটি লৈছোঁ। মাজেদি কাটি লৈ ইয়াক গৰম কৰি অলপ সমান বনাই লৈছোঁ। One eternity later. গাইজ আমি এইটো কাটি লৈ এনেধৰণৰ দুটা উলিয়াই ল'লোঁ। তাৰপিছত গাইজ আমি কৰিম এইটো এইবিলাক গৰম কৰি গাইজ আমি ইয়াক এনহেন্স শেপ দিলাম। তো গাইজ আপোনালোক চাই থাকক। Years later. So guys, টাইমটো তোমালোকে চাই ল'লে, আমি এইটো বনাই ল'লোঁ। টেপেদি সাধাৰণতে এইটো মেৰিয়ে বনাই দিছোঁ গাইজ। এতিয়া আমি কি কৰিম, এইটো ইয়াত লৈ ল'ম। এই যে ধৰণে নাই ঠিক আছে, এইটো প্ৰথমতে এনেকৈ লৈ ল'ম। তাৰপিছত গাইজ এই জোখটোত আমি এনেধৰণৰ এইটোৰে আমি দুটা ফল্ড কৰি দিম। তো গাইজ আৰু টাইমটো চাই দিম। গাইজ আমি এনেধৰণৰ দোকান তৈয়াৰ কৰি ল'লোঁ। তাৰপিছত গাইজ কি কৰিম, ইয়াতে ভিতৰে হাতে খুৱাই দিম। তো আপোনালোক এনেটো চাই থাকক। আমি এইটোৰ জোখত আমি ইয়াক কাটি ল'ম।
স্ক্ৰীনশ্বট মাৰিও ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰে কি ধৰণে আমি মেকানিজমটো কৰি লৈছোঁ পজ কৰি চাই ল'ব পাৰে তো এতিয়া আমি এইটো ইয়াত ফিটিং কৰি দিম আপোনালোকে চাই থাকক Guys, আমার হয়ে গেল হোমমেড এক্সটেনশন বোর্ড You said never let me go. You said গাইস আমার ইয়াতে বোর্ডের লগা দিতে তার কানেকশন আছে তো আপনাদের ফোন দিলাম আর আমি ডাইরেক্ট এটা বটন দেব এতিয়া আমি ডাইরেক্ট কারেন্টের কানেকশন দিই কানেকশন পাই দিছি তো গাইস আপোনালোকে দেখিলে আমি বোর্ডৰ পৰা ইয়াত কানেকশন দি লৈছো এটা আপোনালোকে দেখিছে এতিয়া আমাৰ আহিল ফাইনেল ৰিজাল্ট তো গাইস চাই থাকক ফাইনেল ৰিজাল্টটো কি আহিব মনো গাইস এটা কৰি পৰীক্ষা কৰিতে আমাৰ আপোনাৰ লগত লগৰ আমি চাম আমাৰ ফাইনেল কৰিছে ওয়ান তো গাইস মানে ধৰক আপোনালোকে বনাই ল'ব পাৰিব ঘৰতে এক্সটেনশন বোৰ্ড তো গাইস ইয়াৰ খৰচটো আপোনালোকক আমি কম বুলি কৈছিলোঁ নিশ্চয় কম বুলি কৈছিলোঁ এতিয়া আপোনালোকক ইয়াৰ ফাইনেল ৰিজাল্টটো কৈ আছোঁ আমাৰ এই বোৰ্ডখনত এইটো সুইচ পৰিছে আপোনালোকৰ 50 টকা আৰু এইটো পৰিছে পিনটো আপোনাৰ 30 টকা আৰু এই যিটো পাইপেৰে বনাইছিল ন আমি প্ৰথমৰ পৰা চাইছিলোঁ যে গমে পাইছে আমি পাইপেৰে বনাইছিলোঁ এই পাইপডাল আপুনি সাধাৰণতে য'তে পাই যাব আৰু পাইপডাল আমি আনিছোঁ ডেম্পৰ পৰা ডেম্পৰ আমাৰ 10 টকা লৈছে তো আপোনালোকে 50-60 টকাৰ ভিতৰত এনে এখন বোৰ্ড ঘৰতে বনাই দিব পাৰিব তো গাইস hold me আৰু ধৰণে আপুনি 100 টকাৰ বোৰ্ডখন 100 টকা নহয় বাৰু 100 টকাটো চাইনিজ পায় কিন্তু এনে ধৰণৰ আপোনালোকে বোৰ্ড পাই যাব ঘৰত পৰা আপোনালোকৰ এটা শিক্ষা হ'ব আৰু আপোনালোকে এনে ধৰণৰ বোৰ্ড বনালে বহুতো লাভজনক কথা শিকিব পাৰিব তো কেনে লাগিল আপোনালোকৰ যদি ভিডিঅ'টো অলপ হ'লেও ভাল পাইছে অলপ হ'লেও মটিভ পাইছে তেতিয়াহ'লে আপুনি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰক আৰু লগ পাম এটা নতুন ভিডিঅ'ৰ লগত বি পজিটিভ বিলিভ সায়েন্স জয় আই